নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি নিম তেল বনাম। নিম তেল বনাবৰ কাৰণে নিমপাত লৈছোঁ আৰু লৈছোঁ পেৰাচুট অইল আৰু লগতে নিমপাতখিনি ধুই এখন শুকান কাপোৰেৰে শুকুৱাই লৈছোঁ। এতিয়া এটা পাত্ৰ গেছত বহাই দিছোঁ আৰু পাত্ৰটো গৰম হোৱাৰ পাছত তাত নাৰিকলৰ তেলখিনি বাকি দিম। মই নাৰিকল তেল জুখি লোৱা নাই, মই আন্দাজমতে দিছোঁ কাৰণ মই নিমপাত ডাঙৰ কৰি লৈছোঁ। আৰু তেলখিনি বাকি দিয়াৰ পাছত তেলখিনি অলপ দেৰি পাত্ৰটোত গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈছেই। এতিয়া মই ইয়াতে ধুই শুকুৱাই থোৱা নিমপাতখিনি দি দিম। নিমপাতখিনি দিওঁতে গেছটো চিমত কৰি দিব, যাতে নিমপাতখিনি দেৰি নাযায়, কাৰণ নিমপাতখিনি লাহে লাহে তাৰ ৰসটো তেলত মিক্স হ'ব। যদি নিমপাতখিনি গেছটো বাঢ়ি থাকে, নিমপাতখিনি দেৰি যাব। এয়া হৈ গৈছে। এতিয়া মই এইখিনি নমাই থ'ম আৰু এটা চিচাৰৰ পাত্ৰত এই নিম তেলখিনি ঠাণ্ডা হ'বৰ কাৰণে বাকি থ'ম। আৰু ঠাণ্ডা হোৱাৰ পাছতেই মই এই তেলখিনি এটা বটলত ভৰাই লৈছিলোঁ। মই সেইখিনি ফটো আপোনালোকক দিয়া নাই। আৰু এই নিম তেল চুলিৰ কাৰণে বহুতেই উপকাৰী। আপুনি চুলিত উফি হ'লে এই নিম তেল চুলিত লগাব পাৰে বা এনেও লগাব পাৰে। বহুতে এই নিমপাতখিনি পেষ্ট বনায়ো নিম তেল বনায়। তেতিয়া নিমপাতখিনিৰ ৰসটো আৰু বেছিকৈ তেলৰ লগত মিক্স হয় আৰু এনেদৰেও বনাব পাৰি।